মাছৰুম ফ্ৰাই কটাইছি ওয়েলকাম টু মাই মিনি ব্লগ। তো বিয়া আহি পাই গ'লহি, মানে বাৰ বিয়া কথা কৈছোঁ। তো ফাইনেলি বহুত দিনৰ পৰা ৱেইট কৰি ফাইনেলি বিয়াখন আহি পাই গৈছে। লগতে আমাৰ এইফালে সকলো বৰমাসকলে মিলি মানে আনদালি কাটি আছে। তো মই এইটো মিনি ব্লগটো মই ভাবিলোঁ বনাই দিওঁ মানে কি বিয়া বুলিতো এনেও ব্লগ দিমেই। তো মই আপোনালোকে কমেণ্ট কৰি জনাবচোন, মই এইটোতো মিনি ব্লগ দিছোঁৱেই, ইয়াৰ পিছৰ ব্লগটো মই লংকৈ দিম নে নিদিওঁ। তো ধুনীয়াকৈ আমাৰ দাদা এজনৰ বাৰ্থডে আছিল, চেলিব্ৰেশ্যন কৰা হ'ল। এইফালে কাটি থকা হৈছে শাক পাচলি ৰাতিৰ ভাত সাজৰ কাৰণে। আৰু বিয়া বুলি ক'লেতো সকলোৱে ফূৰ্তি কৰেই, বিয়াৰ আগতে হওক বা পিছত হওক। তো আমিও ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা এইফালে কৰি আছোঁ, ধুনীয়াকৈ নাচি আছোঁ। কিন্তু বিয়াৰ পিছত বহিব পাৰোঁ নে নাপাওঁ নাজানো এখন চকীত, মানে বিয়াৰ দিনাখন। তো সেইকাৰণে বিয়াৰ আগদিনাখনে নাচি কৰি ফূৰ্তি ফাৰ্তা কৰি থকা হৈছে ধুনীয়াকৈ। আকৌ আমাৰ এইফালে দাদা এজনে কঢ়িয়াই আছে শাক পাচলি, কিয়নো আমাৰ খোৱা পেণ্ডেলটো মানে পথাৰত দিয়া হৈছে, কেৱল চোতালত ইমান জেগা নাই।